নমস্কাৰ বন্ধুসকল, NS3 অনলাইন সলিউশনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে আপোনাৰ ভ্যাকচিন কাৰ্ডত নাম বা ডেট অফ বাৰ্থ বা অন্যান্য কিবা ভুল আছে আপুনি কেনেকৈ শুধৰাব এই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব। মই এতিয়া লেপটপত ওপেন কৰিছোঁ, আপোনালোকে মোবাইলতো কৰিব পাৰিব। ব্ৰাউজাৰৰ সাৰ্চ বাৰত গৈ আপুনি সাৰ্চ কৰিব কোৱিন। সাৰ্চ কৰাৰ লগে লগে প্ৰথম যিটো লিংক খুলিব তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো খুলি যাব। খোলাৰ লগে লগে আপোনালোকে তলত দেখিবলৈ পাইছে ৰেজিষ্টাৰ ৱাৰ চাইনিং ফৰ ভেকচিনেশ্যন। তাৰ তলত আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া আছিল ভেকচিন লোৱাৰ সময়ত সেই নম্বৰটো ইয়াত বহাব লাগিব। লোৱাৰ পিছত তলত লিখা আছে গেট OTP, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন পেজ এখন ওপেন হ'ব। আপোনাৰ যিটো মোবাইল দিয়া আছিলে সেই মোবাইলটোত এটা OTP যাব। OTPটো ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত তলত দেখিবলৈ পাইছে ভেৰিফাই এণ্ড প্ৰচিড বুলি, তাত আপোনালোকে OTPটো বহাই ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ এখন পেজ ওপেন হ'ব। এইটো নম্বৰত যিমানকেইটা মানুহে ভেকচিন লৈছে সকলোখিনিৰ নাম ইয়াত আহিব, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আহিছোঁ মেইন টপিকটোলৈ। ইয়াত প্ৰথম যিটো নাম আছে আমাৰ এই নামটো ভুল আছিলে। এই নামটো শুধৰাবলৈ আপুনি ওপৰত দেখিবলৈ পাইছে ছাপোৰ্ট বুলি, তাত তিনিটা অপশ্যন খোলা যাব। তাৰ 2 নম্বৰ অপশ্যন যিটো আছে চাৰ্টিফিকেট কাৰেকশ্যন, সেইটোত আপুনি ক্লিক কৰি দিব লাগিব। ইয়াৰ পিছত নতুন পেজ এখন খুলিছে। ইয়াত সকলোখিনি কাৰেকশ্যন কৰা অপশ্যন আহিছে। আপোনাৰ যিটো কাৰেকশ্যন কৰিব লাগে সেই অপশ্যনটো আপুনি চিলেক্ট কৰি ল'ব। মই এতিয়া নামটো কাৰেকশ্যন কৰিম, তাৰ বাবে প্ৰথমে অপশ্যনটো চিলেক্ট কৰি লৈছোঁ। ক্লিক কৰাৰ লগে লগে নতুন পেজ এখন খুলিছে। ইয়াত লিখা আছে আপুনি এবাৰ যদি নামটো কাৰেকশ্যন কৰে তেনেহ'লে দ্বিতীয়বাৰ কৰিব নোৱাৰিব, সেইকাৰণে প্ৰথমবাৰ কৰিব, ভালদৰে কৰিব। তাৰপিছত তলত চিলেক্ট মেম্বাৰ বুলি লিখা আছে, তাত আপোনাৰ যিটো নামত আপুনি নামটো শুধৰাব বিচাৰিছে সেই নামটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ নামটো কি হ'ব লাগে চেঞ্জ বুলি লিখা আছে ছাইডত, চেঞ্জ বাকচটোত ক্লিক কৰি আপোনাৰ শুদ্ধ নামটো বহাই দিব। তাৰপিছত আপুনি তলফালে আহিব। তলফালে আপোনালোকে দেখিবলৈ পাইছে আপলোড ফটো ID বুলি, তাত আপোনালোকে ক্লিক কৰিব। যিকোনো এখন ডকুমেণ্ট আপলোড দিব লাগিব, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, যিকোনো এখন দিব লাগিব। মই আধাৰ কাৰ্ডখন দিছোঁ, আপোনালোকেও দিব পাৰে। দিয়াৰ পিছত ছাইডত কণ্টিনিউ বুলি অপশ্যন এটা আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন পেজ এখন ওপেন হ'ব। আপুনি যিখিনি কাৰেকশ্যন কৰিছে সেইখিনি সকলোখিনি দেখিবলৈ পাব ইয়াত। তাৰপিছত ছাইডত দেখিবলৈ পাইছে ছাবমিট ৰিকুৱেষ্ট, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন পেজ এখন ওপেন হ'ব। তাত আপোনালোকে দেখিবলৈ পাইছে ইউৰ ৰিকুৱেষ্ট ফৰ নেম চেঞ্জ হেজ বিন ছাকচেছফুলি ছাবমিট টু দ্য ডাইৰেক্ট। এইটো আপুনি ট্ৰেক কৰিব পাৰে। ট্ৰেক ৰিকুৱেষ্টত ক্লিক কৰি দিব। আপুনি ষ্টেটাছটো দেখিবলৈ পাব ইয়াত। এইটো সোনকালে হয়, একদম ফাষ্ট ছাৰ্ভাৰ হয়, একচেপ্টটো সোনকালে কৰি দিয়ে। তাৰপিছত আপুনি ভেকচিনেশ্যন ছাৰ্ভিচত যাব। তলত লিখা আছে ডাউনলোড চাৰ্টিফিকেট বুলি, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন শুদ্ধ হৈছে নাম সেইখন ইয়াত পাই যাব, সেইখন আপুনি ডাউনলোড কৰি ল'ব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ এৰিছোঁ, বাই বাই।